Hi guys, welcome my YouTube channel Sina's Vlog. আজি মহাসপ্তমী আমি এতিয়া বাগেশ্বৰী মন্দিৰলৈ যাবলৈ ওলাইছো। বলক আপোনালোকক দেখুৱাই আছো। বলক ওলাইছো। এয়া মা। হাই, আমি মন্দিৰলৈ যাম। আৰু এইটো দেউতা। ইয়াত তেল ভৰাবলৈ আহিছো। তেল নাই। এয়া আমি বাগেশ্বৰী যোৱা ৰাস্তাটো সোমাইছো। এয়া আমি চাকে কিনিবলৈ আহিছো দোকানত। আৰু এটা মন্দিৰ আছে তালৈকে যাই আছো। মন্দিৰৰ ভিতৰত চাকি জ্বলাব নিদিয়ে, এনে বাহিৰতে জ্বলাই দিলো ধূপ চাকি।
খৰাহি পালোঁ এতিয়া ভাত আঞ্জা খাওঁ দিয়ক এতিয়া ভিডিঅ'টো এইখিনিতে সামৰিলোঁ আশা কৰোঁ যে আপোনালোকে ভিডিঅ'টো ভাল লাগিছে যদি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দিয়ক আজিলৈ বাই বাই